নমস্কাৰ মই সেইদিনা আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ দিয়া হোৱা নাছিল গতিকে মই কণ্টিনিউৱেশ্যন কৰিছোঁ আৰু আজি মই যিখন গাইডলাইন আছিল গাইডলাইন ফৰ চিলেকশ্যন অফ এছিষ্টেণ্ট প্ৰফেচাৰ্ছ সেই গাইডলাইনখন আপোনালোকক সবিশেষ জনাম আৰু সকলোখিনি লাইন বাই লাইন মই পঢ়ি নাযাওঁ সেয়ে মই ইয়াত আপোনালোকক এজ এ স্ক্ৰীনশ্বট ভিডিঅ'টোত এটাচ কৰিছোঁ যাতে আপোনালোকে নিজেও এবাৰ পঢ়ি চাব পাৰে আৰু যদিহে ইয়াত পঢ়িবলৈ অসুবিধা হয় তেন্তে আপোনালোকে ডাউনলোড কৰিব পাৰিব গাইডলাইন ফৰ চিলেকশ্যন অফ এছিষ্টেণ্ট প্ৰফেচাৰ বুলি আৰু আপোনালোকে চিনি পায়ে যাব যিহেতু মই ইয়াত এটাচ কৰিছোঁৱেই গতিকে আজি মই কিছুমান স্পেচিফিক পইণ্ট এটাও পইণ্ট মিছ নোহোৱাকৈ স্পেচিফিক পইণ্টখিনি আপোনালোকক জনাম লাইন বাই লাইন নপঢ়োঁ কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে 100% যিখিনি স্পেচিফিক পইণ্ট হয় সমস্তখিনি কভাৰ হ'ব আৰু লগতে কওঁ যে এইখন হৈছে বৰ্তমানেও চলি থকা বৰ্তমান যিটো ছিষ্টেমত চলি আছে সেইখন গাইডলাইন হয় নেক্সট হয়তো বেলেগ ড্ৰাফ্ট পাইছোঁ আমি কিন্তু যিহেতু ড্ৰাফ্ট হয় গতিকে আমি এতিয়াও ক'ব নোৱাৰোঁ যে সেইখন ইমপ্লিমেণ্ট হ'ব নে নহয় গতিকে বৰ্তমান যিখন চলি আছে সেইখনৰ বিষয়ে মই জনাম যিখনৰ দ্বাৰা ময়ো চিলেকশ্যন পাইছোঁ গতিকে বৰ্তমান এইখনেই চলি আছে আৰু এইখনৰ সবিশেষ জনাম তাৰোপৰি মই বহুখিনি কমেণ্ট পাই আছোঁ যেনেদৰে ফাৰ্ষ্ট পেপাৰখন কেনেকৈ পঢ়িম কাষ্ট ৱাইজ ছাবজেক্ট ৱাইজ API মাৰ্কছ ভেৰি হয় কেনেকৈ হয় ৰিচাৰ্চ পেপাৰ্ছবোৰ কেনেদৰে লিখিম বা ক'ত পাব্লিছ কৰিম API কেলকুলেশ্যন কেনেদৰে কৰিব পাৰি BEd কলেজৰ প্ৰফেচাৰ হ'বলৈ হ'লে নেট স্লেট লাগে নে নালাগে MSc মাৰ্কছ কেনেকৈ আনিম বা PhD এনৰলমেণ্ট হোৱাৰ লগে লগে মাৰ্কছ পায় নে তাৰপিছতহে পায় খতম হোৱাৰ পিছত তো এনেকুৱা ধৰণৰ যথেষ্টখিনি কুৱেৰি মই পাইছোঁ এই কুৱেৰিখিনিৰ মই আনচাৰ দিম আপোনালোকক গতিকে মই যিহেতু আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে গাইডলাইনখনৰ বিষয়ে জনাম সেয়ে মই প্ৰথমে গাইডলাইনখনৰ বিষয়টোলৈ আহিছোঁ গতিকে ইয়াত চাওক গাইডলাইনছ ফৰ চিলেকশ্যন অফ এছিষ্টেণ্ট প্ৰফেচাৰ্ছ দেখিছেই নহয় গতিকে তাতে চাওক প্ৰথমতে দিয়া আছে এলিজিবিলিটি কোৱালিফিকেশ্যন হয়নে ইয়াতে আপোনালোকৰ যথেষ্টখিনি কুৱেৰি ছল্ভ হৈয়ে যাব মই যিমানখিনি গম পাইছোঁ তাৰোপৰি যদি কুৱেৰি থাকে একো নাই মই আকৌ এবাৰ আপোনালোকক জনাই দিম ইয়াতে আছে চাওক ফাৰ্ষ্ট পইণ্টটো গুড একাডেমিক ৰেকৰ্ড as defined by the concerned university with at least 55% marks or an equivalent grade in a point scale at the master's degree level in a relevant subject from an Indian university or an equivalent degree from an accredited foreign university. তো গতিকে ইয়াত আপোনালোকৰ কিছুমানে সুধি আছিলে যে ডিষ্টেঞ্চত কৰিলে প্ৰব্লেম হ'ব নেকি বা হ'ব নোৱাৰি নেকি যিহেতু ইয়াত এই পইণ্টটোতে কভাৰ কৰিছে যে ইয়াত কোনো ধৰণৰ ডিষ্টেঞ্চ ৰিলেটেড বা কোনো ধৰণৰ কথা কোৱা নাই ইয়াত কৈছে যে 55% মাৰ্কছ অৰ ইকুইভেলেণ্ট গ্ৰেড লাগিব হয়নে তেতিয়া মানে এলিজিবল হ'ব গতিকে ইয়াত কোনো ধৰণৰ তেনেকুৱা লিখা নাই যে ডিষ্টেঞ্চ হ'লে আপোনালোকে নোৱাৰিব বা তেনেকুৱা কোনো ধৰণৰ কথা লিখা নাই দ্বিতীয়তে আছে কি besides the candidate must have cleared the national eligibility test conducted by UGC CSIR or similar test accredited by the UGC like SLAT or SET তো গতিকে আপোনালোকে দেখিছে যে 55% মাৰ্কছ হোৱাৰ উপৰিও 55% মাৰ্কছ হ'লে আপুনি এলিজিবল হ'ব কিন্তু সেইটো হোৱাৰ উপৰিও আপোনাক কি লাগিব নেট বা স্লেট লাগিব এতিয়া আমাৰ কাৰণে কণ্ডাক্ট হয় CSIR নেট ছায়েন্সৰখিনিৰ কাৰণে UGC নেট থাকে তেনেদৰে হয়নে আৰ্টছতো UGC নেট তাৰপিছত স্লেট থাকে ইকুইভেলেণ্টলি এক্সাম দুইটা ইকুইভেলেণ্ট এক্সাম হয় দুইটাই হৈছে বহুতৰ নেট আৰু স্লেটৰ মাজত ডিফাৰেঞ্চটো অলপ গণ্ডগোল হয় কিন্তু দুইটাই হৈছে ইকুইভেলেণ্ট এক্সাম দুইটা সমপৰ্যায়ৰ হয় যদি আপুনি নেট ক্লিয়াৰ কৰিছে আপুনি এলিজিবল হ'ব যদি আপুনি স্লেট ক্লিয়াৰ কৰিছে আপুনি এলিজিবল হ'ব নেট স্ক'ৰ স্লেট স্ক'ৰ এইবোৰ ইমান চাই নাথাকে কথাটো হ'ল আপোনালোকে ক্লিয়াৰ কৰিলে নে নাই যদি ক্লিয়াৰ কৰিলে তেনেহ'লে আপোনালোকে এলিজিবল হৈ গ'ল কিহৰ কাৰণে এলিজিবল হ'ল ইণ্টাৰভিউ দিবৰ কাৰণে হয়নে তাৰোপৰি কিছুমান আছে চাওক
who have a যদি আপোনাৰ নেট স্লেটৰ উপৰি এতিয়া PhD degree in accordance with the University Grant Commission minimum standards and procedure of for ever okay shall be exempted from the okay যদিহে বোলে আপোনাৰ MSc কৰাৰ পিছত PhD আছে তেনেহলে কি হ'ব যদি বোলে আপোনাৰ PhD আছে নেট স্লেট নাই ঠিক আছে তেতিয়াহলে আপোনাৰ কি আপুনি কি হৈ যাব এলিজিবল হৈ যাব সো এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় নেট অৰ স্লেট অৰ PhD ঠিক আছে আৰু কনফিউজ নহব স্লেটটোকে কেতিয়াবা সেট বুলিও কোৱা হয় গতিকে নেট বা স্লেট যদি নাই কিন্তু MSc প্লাছ PhD আছে তেনেহলেও আপুনি এলিজিবল হ'ব তো নেট স্লেট আৰু PhD যিকোনো এটা থাকিলে আপুনি এলিজিবল হৈ যাব ঠিক আছে কিছুমান কেতিয়াবা মাষ্টাৰ্ছ প্ৰগ্ৰাম থাকে যিবিলাকৰ কাৰণে নেট স্লেট কণ্ডাক্ট নহয় মেবি এইটো আমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট এতিয়া নহয় হেতু কইলে আপোনাৰ আকৌ কনফিউজ হৈ যাব গতিকে মেইন কথা হৈছে হেগিটাই আৰু তেনেকুৱা প্ৰগ্ৰাম আমি ইমানটা ৰেয়াৰে হয় নেক্সট আহিলে a relaxation of 5% may be provided at the graduate and master's level for the scheduled caste scheduled tribe differently abled physically and visually differently abled categories for the purpose of eligibility the 5% relaxation will not include any grace so ইয়াত কথাটো হল কি যেনেকে 55% মাৰ্কছৰ কথা কৈছিলে ন যে এটো যে ফাৰ্স্ট পইণ্টত তো তাৰ 5% ৰেহাই হ'ব যদিহে আপুনি শিডিউল ট্ৰাইব হয় শিডিউল কাষ্ট হয় তেতিয়া বা ডিফাৰেণ্টলি এবল্ড হয় বিশেষভাৱে সক্ষম হয় তাৰ পিছত আহিলে কি যে the period of time taken by candidate to acquire MPhil or PhD degree shall not be considered as teaching or research experience for appointment to the position এটো হৈছে যে যদি আপুনি MPhil কৰি আছে বা PhD কৰি থকাৰ টাইমত যদি আপুনি টিচিং কৰি আছে তেনেহলে হেতু এক্সপেৰিয়েন্স হিচাপে কাউন্ট নহব যেহেতু টিচিং এক্সপেৰিয়েন্সত মাৰ্কস থাকে গতিকে এই এলিজিবিলিটি কোৱালিফিকেশনৰ টু মই যদি নৰ্মালি ক'ব যাওঁ ইন সামাৰি ক'ব যাওঁ তেনেহলে কথাটো হল কি আপুনি এলিজিবল হ'বৰ কাৰণে প্ৰথম কথা আপোনাক 55% মাৰ্কস লাগিব একাডেমিক ঠিক আছে API মানে 55% আপুনি এটো কি বুলি আছিল good academic record as defined by the concerned university with at least 55% marks or an equivalent grade in a point scale at the master degree level in relevant subject হয়নে তো মাস্টাৰ ডিগ্ৰীত আপোনাৰ 55% মাৰ্কস আপোনাৰ থাকিব লাগিবই to be eligible for recruitment of assistant professor আৰু যদিহে আপুনি differently able হয় scheduled tribe হয় বা scheduled caste হয় তেনেহলে 5% relaxation থাকিব নেক্সট আহিলে যে আপোনাৰ নেট থাকিব লাগিব নহলে স্লেট থাকিব লাগিব তেতিয়া আপুনি এলিজিবল হ'ব গম পাইছেনে মতে MScৰ 55%ৰ উপৰিও আপোনাৰ নেট থাকিব লাগিব বা স্লেট থাকিব লাগিব বা PhD থাকিব লাগিব যিকোনো এটা থাকিলে আপুনি এলিজিবল হ'ব আৰু মেইন কথা হেকিতে আছিল দে বেলে একো কথা নাই ইয়াত এইখিনি হৈছিল ইয়াৰ মেইন মোটিভ তাৰ পিছত যে দেখিছে সিলেকশন কমিটি হেখিনি আপোনালোকে নিজে পঢ়ি চাব যে সিলেকশন কমিটি এখন কথা হয় নহয় সেই সিলেকশন কমিটিত কোন কোন থাকে বা কি কোন কোন সাবজেক্ট এক্সপাৰ্ট এণ্ড অল এভৰিথিং ইয়াতে আপোনালোকৰ আছে আপোনালোকে চাই ল'ব পাৰিব নিজে কাৰণ সিলেকশন কমিটিতকে আগত সিলেকশন কমিটিত জনে নাথাকক কিয় যদি আপোনাৰ কনফিডেন্স আছে সাবজেক্ট মেটাৰত আপোনাৰ নলেজ আছে তেনেহলে ইউ উইল ৰক একো টেনশন নাই বিন্দাস তাৰ পিছত সক কনভাৰ্সন অফ গ্ৰেড পইণ্ট ইনটু পাৰ্সেন্টেজ এখিনিও ইমান এতিয়া ক'বলগীয়া নহয় আউটষ্টেণ্ডিং ভেৰি গুড এভাৰেজ বিলো এভাৰেজ প'ৰ ফেইল এইবোৰ আছে পাৰ্সেন্টেজ ইকুইভেলেন্ট সেইখিনি বাদ দিয়ক এতিয়া ডিস্ট্ৰিবিউশন অফ মাৰ্কসটো চাওক আপোনালোকে কৈ আছিলে নহয় যে API কেনেদৰে ক্যালকুলেট কৰা হয় হয়নে তো এইটো চাওক এতিয়া একাডেমিক ৰেকৰ্ডত থাকে 72 মাৰ্কস গম পাইছেনে যেটো একাডেমিক ৰেকৰ্ডত থাকে টোটাল 72 মাৰ্কস তাৰে যেটো মেট্ৰিকৰ হয় SSLC তাত আপোনাৰ ম্যাক্সিমাম মাৰ্কস থাকে 9 মাৰ্কস আমি যদি AHSCC SSLC বা এইখিনি কনফিউজ কৰিব নালাগে হায়াৰ সেকেন্ডাৰীত যদি আপোনাৰ মানে হায়াৰ সেকেন্ডাৰীৰ পৰা কিমান মাৰ্কস লয় ম্যাক্সিমাম 9 মাৰ্কস লয় ডিগ্ৰীৰ পৰা কিমান হয় ম্যাক্সিমাম
24 মাৰ্কছ লয় আৰু মাষ্টাৰ ডিগ্ৰীৰ পৰা মেক্সিমাম 30 মাৰ্কছ লয় এতিয়া চাওক মাৰ্কিং ফৰ একাডেমিক ৰেকৰ্ডছ উইল বি কেলকুলেটেড এজ মেনশ্যন বিল' API কেনেদৰে কেলকুলেট কৰা হয় সেইটো চাওক ইয়াত দেখিছেনে চিৰিয়েল নাম্বাৰত আছে যে 10th 12th গ্ৰেজুৱেশ্যন এণ্ড পষ্ট গ্ৰেজুৱেশ্যন যদিহে আপোনাৰ 10thত 85%ৰ এবভ পাইছিলে তেনেহ'লে আপুনি পাব 9 যদিহে বোলে 75%ৰ ওপৰত কিন্তু 85%ৰ তলত পাইছে তেনেহ'লে পাব আপোনাৰ 8 এইবোৰ কিছুমান কেটেগৰী ৱাইজ নাম্বাৰ দি থোৱা আছে গম পাইছেনে 65%ৰ পৰা যদি লেছ দেন 75% পায় তেনেহ'লে হ'ব 7 যদি 50% টু লেছ দেন 65% পায় তেনেহ'লে হ'ব 5 গম পাইছেনে আৰু লেছ দেন 50% হ'লে 2 পাব তো এনেদৰে APIবোৰ কেলকুলেট কৰা হয় ঠিক তেনেদৰে 12টো সেই একে কথা গ্ৰেজুৱেশ্যনৰ সেই একে কথা পষ্ট গ্ৰেজুৱেশ্যনৰ সেইটো একে কথা গতিকে আপোনালোকে চাওক ৱেইটেজটো ক'ত আছে 10thত আছে 12ত আছে চৰি আই এম ৰিয়েলি ভেৰি চৰি গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যনত ৱেইটেজটো বেছিকৈ আছে 10th আৰু 12ত ৱেইটেজটো বহুত কম আছে যদিহে আপোনালোকৰ 10-12ৰ মাৰ্কছ বহুত কম কিন্তু বোলে গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যনত আপোনালোকে ফালি দিলে তেনেহ'লে একদম টেনশ্যনে ল'ব নালাগে বহুত এনেকুৱা হয় না আমি কাৰোবাৰ এটা মাৰ্কছ দি পেলাই আমি জাজ কৰিব নোৱাৰোঁ যে তেওঁ চোকা বা গেধা কাৰণ কেতিয়াবা 10ৰ মাৰ্কছ বহুত কম হ'লেও 12th গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যনত বহুতখিনি ইনক্ৰিজ কৰি দিয়ে গতিকে আকৌ এটা মই এক্সাম্পল দিছোঁ যেনেকৈ ধৰক এতিয়া গ্ৰেজুৱেশ্যনত কি হ'ল 90%তকৈ যদি আপোনাৰ বেছি আছে তেনেহ'লে আপুনি পাব 24 যদি 80%তটো 80%ৰ পৰা 90%ৰ ভিতৰত আছে গম পাইছেনে 80%তকৈ বেছি কিন্তু 90%তকৈ কম আছে তেনেহ'লে পাব 22 ঠিক তেনেদৰে 65%টো লেছ দেন 80% হ'লে পাব 17 আৰু এনেদৰে মাৰ্কছটো কাউণ্ট কৰা হয় গম পালেনে আৰু এইফালে চাওক একেবাৰে ৰাইট বটম কৰ্নাৰত লিখা আছে 50% ইন কেছ অফ SC ST OBC নন ক্ৰিমিলিয়াৰ PWD টু লেছ দেন 65% এনেকৈ যে লিখা আছে সেইটো হৈছে কি মই যে অথনি কৈছিলোঁ যে 5% ৰিলেক্সেশ্যন থাকে গম পাইছেনে সেইটো হৈছে API কেলকুলেশ্যন কৰা তাৰ এতিয়াও যদি API কেলকুলেশ্যন কৰাত কিবা প্ৰব্লেম হয় আপোনালোকে জনাব মই আৰু ডিটেইলছত বুজাই দিম কিন্তু ভালকৈ পঢ়িলে আপোনালোকে বুজিয়ে পাই যাব যে কেনেদৰে কি কৰা হয় নেক্সট চাওক সেইখিনি হ'ল হয়নে এতিয়া আহিলে কি ইন কেছ অফ গ্ৰেজুৱেশ্যন এণ্ড পষ্ট গ্ৰেজুৱেশ্যন CGPA গ্ৰেড উইল বি কনভাৰ্টেড ইনটু এইখিনি হৈ যাব তাত নেক্সটটো হ'ল মানে CGPA গ্ৰেডটো মাৰ্কছ হ'লে কনভাৰ্ট কৰিলেহে আপোনালোকে পাৰ্চেণ্টেজটো উলিয়াব পাৰিব ন সেইটো কাৰণে কৈছে নেক্সট আহিলে ৰিচাৰ্চ কণ্ট্ৰিবিউশ্যন এণ্ড টিচিং এক্সপিৰিয়েঞ্চ এতিয়া চাওক 72 মাৰ্কছ আছিলে অল টোটেল হেৰিত কি বুলি কয় একাডেমিক মাৰ্কছত হয়নে 10th 12th গ্ৰেজুৱেশ্যন আৰু মাষ্টাৰ ডিগ্ৰী এতিয়া আহিলে কি বোনাছ পইণ্ট বুলি এইটো কাৰণে কৈছোঁ কাৰণ 22 মাৰ্কছ আছে যিখিনি ৰিগাৰ্ডিং ৰিচাৰ্চ কণ্ট্ৰিবিউশ্যন এণ্ড টিচিং এক্সপিৰিয়েঞ্চ ইয়াতে চাওক এতিয়া যদি আপোনাৰ নেট স্লেট আছে তাৰোপৰি আপোনাৰ PhD আছে তেনেহ'লে আপুনি কিমান পাব 13 মাৰ্কছ কিন্তু যদি আপোনাৰ নেট স্লেট নাই অকল MSc প্লাছ PhD আছে তেনেহ'লে আপুনি এলিজিবলহে হ'ব 13 মাৰ্কছটো নাপায় 6 নম্বৰ পইণ্টত আছে MPhil MTech degree in the concerned subject from UGC recognized university off campus MPhil is not recognized যদি অফ কেম্পাছ হয় তেনেহ'লে আপুনি নাপায় কিন্তু যদি আপোনাৰ MPhil আছে যদিও এতিয়া MPhilটো অ'কে কিন্তু এতিয়া যদি আপুনি আগতে MPhil কৰি থৈছে তেনেহ'লে আপুনি 2 মাৰ্কছটো পাব নেক্সট আহিলে 7th research paper or article in the concerned subject domain published in journal or research book proceeding volume with ISSN ISBN 0.5 marks for each publication in ISSN ISBN document published in UGC recognized journals subject to maximum of 2 marks হয়নে ইয়াতে মেইন কথাটো হৈছে কি যদি UGC কেয়াৰ লিষ্ট বুলি থাকে এটা কেটেগৰী যদি আপোনাৰ UGC কেয়াৰত ৰিচাৰ্চ পেপাৰ আছে তেতিয়াহ'লে যদি আপোনাৰ 4খন ৰিচাৰ্চ পেপাৰ আছে UGC কেয়াৰত তেনেহ'লে আপুনি পাব 2 মাৰ্কছ পাৰ পেপাৰ কিমান থাকিব 0.5 মাৰ্কছকৈ থাকিব
দেখিছেনে একদম পইণ্টত মানে কম্পিটিশ্যন আৰু কি ক'ম নেক্সট হ'ল কি ৰিচাৰ্চ পেপাৰ or article in concerned subject or domain published in impact factor journals existing in the database of Scopus Web of Science Web of Knowledge 1 mark for each publication subject to maximum of 2 marks that means কি যদিহে UGC কেয়াৰৰ বাহিৰেও দুটা হেৰি আছে হা যদি বোলে গ্ৰুপ 1 জাৰ্নেল গ্ৰুপ 2 জাৰ্নেল এনেকৈ থাকে সেইখিনি আপোনালোকক মই নকওঁ এতিয়া যদি আপোনাৰ ৰিচাৰ্চ পেপাৰ আছে ৱেব অফ ছায়েন্সত বা স্কপাছত বা হাই ইম্পেক্ট ফেক্টৰ থকা ভাল জাৰ্নেলত আছে তেনেহ'লে আপুনি এখন পেপাৰত 1 মাৰ্ককে পাব ডেট মিনছ টোটেল 2 মাৰ্কছ পাব গম পাইছেনে যদি UGC কেয়াৰত হয় এখনত 0.5কে থাকে 2 মাৰ্কছ 4খনত আৰু যদি আপোনাৰ স্কপাছ বা ৱেব অফ ছায়েন্সৰ থাকে তেনেহ'লে 2 মাৰ্কছ থাকিব পাৰ পেপাৰ নেক্সট আছে কি 0.5 marks for each chapter or article in the concerned subject published in research or textbook with ISBN subject to maximum of 1 mark in case of textbook the relevant textbook must be approved by competent academic authorities such as university যদি আপোনাৰ বুক চেপ্টাৰ আছে তেনেহ'লে পাৰ আৰ্টিকল কিমান থাকিব 0.5 marks আৰু যেহেতু maximum marks দিছে 1 mark গতিকে দুটা বুক চেপ্টাৰ লিখিলে আপুনি পাব টোটেল 1 mark পাৰ বুক চেপ্টাৰত কিমান থাকিব 0.5 marks বুজি পাইছেনে আৰু এটা কথা কওঁ যে ইয়াত যে লিখা আছে ইন কনচাৰ্ন ছাবজেক্ট অৰ ডমেইন যেনেকৈ মোৰ এতিয়া জুলজি হয় তো মই যদি গৈ ফিজিক্সত পেপাৰ লিখি থাকোঁ তেনেহ'লে সেইটো কাউণ্ট নহয় আপুনি যদি হিষ্ট্ৰীৰ হয় যদি আপুনি পলিটিকেল ছায়েন্সৰ পেপাৰ পলিটিক্সৰ মানে পেপাৰ লিখি আছেগৈ তেনেহ'লে আপুনি সেইটো মাৰ্কছ নাপায় গতিকে নিজৰ ছাবজেক্ট মেটাৰত নিজৰ ছাবজেক্ট ৰিলেটেড আপুনি পেপাৰ লিখিব লাগিব গম পাইছেনে ৰিচাৰ্চ পেপাৰ লিখিব পাৰে ৰিভিউ পেপাৰ লিখিব পাৰে কিন্তু ৰিচাৰ্চ পেপাৰবিলাকৰ ৱেটেজটো বেছি হয় সেইখিনি মই আপোনালোকক ভালদৰে জনাম আজি জাষ্ট মই গাইডলাইনটো আপোনালোকক শ্বেয়াৰ কৰি আছোঁ দেই অ'কে তো এইখিনি হৈছিলে কি API কেলকুলেশ্যন এই পেজটো বহুত ইম্পৰ্টেণ্ট হয় হা সেইটো কাৰণে মই ইয়াত পেজটো আপোনালোকক ভালদৰে কৈ আছোঁ তো ইয়াত আপোনালোকে কি কি গম পালে যে সামাৰিত যদি কয় গোটেই পেজটোৰ কথা তেনেহ'লে হৈছে কি API কেনেকৈ কেলকুলেট কৰে হয়নে তাৰপিছত হ'ল যদি আপোনাৰ নেট স্লেটৰ উপৰিও PhD থাকে তেনেহ'লে আপুনি 13 মাৰ্কছ পাব যদি নেট স্লেট নাথাকে অকল MSc প্লাছ PhD থাকে তেনেহ'লে আপোনালোকে 13 মাৰ্কছটো নাপায় কিন্তু আপোনালোক এলিজিবল হৈ যাব আৰু তাৰপিছত যদি নেট স্লেট পাছ কৰি দিয়ে 13 মাৰ্কছটো পাই যাব MPhil যদি আছে 2 মাৰ্কছ পাব যদি আপোনাৰ UGC কেয়াৰ লিষ্টৰ জাৰ্নেলত ৰিচাৰ্চ পেপাৰ আছে তেনেহ'লে পাৰ পেপাৰ 0.5 মাৰ্কছকে থাকিব আৰু মেক্সিমাম 2 মাৰ্কছ আপোনালোকে পাব আৰু তাৰ কাৰণে 4খন UGC কেয়াৰ লিষ্টৰ পেপাৰ লিখিব লাগিব নেক্সট হৈছে 2 মাৰ্কছ আছে ৱেব অফ ছায়েন্স বা স্কপাছ ইণ্ডেক্সৰ জাৰ্নেলত যদি আপোনাৰ আছে তেনেহ'লে আপোনালোকে 2 মাৰ্কছ পাব পাৰ পেপাৰ 1 মাৰ্ক আৰু যদি বুক চেপ্টাৰ আছে দুটা বুক চেপ্টাৰ যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে পাব 1 মাৰ্ক 0.5 ইন ইচ গতিকে ইয়াত যদি চাওঁ গোটেইকেইটা মাৰ্কছ পাবলৈ হ'লে কি হ'ব লাগিব যদি আপোনাৰ PhDটোৰ কথা কৈছোঁ যদি নেট স্লেটৰ উপৰিও আপোনাৰ PhD কমপ্লিট হৈ গ'ল তেনেহ'লে আপুনি 13 মাৰ্কছটো পাব যদি আপুনি আৰু লাগিব কি কি MPhilটোৰ কথা নকওঁ যদি আছিলে তেনেহ'লে 2 মাৰ্কছ পাব আৰু নেক্সট ৰিচাৰ্চ পেপাৰৰ কথাটো হৈছে কি টোটেল আপোনাৰ যদি 6খন ৰিচাৰ্চ পেপাৰ থাকে তাৰে 4খন যদি UGC কেয়াৰ লিষ্টত থাকে 2খন যদি স্কপাছ বা ৱেব অফ ছায়েন্সত থাকে তেনেহ'লে আপোনালোকে টোটেল 4 মাৰ্কছটো পাই যাব আৰু যদিহে আপোনাৰ বুক চেপ্টাৰ থাকে দুটা তেনেহ'লে 1 মাৰ্ক পাই যাব গম পাইছেনে তো মেইন ক্ৰাইটেৰিয়াখিনি এইখিনি আছিলে ইয়াৰ এতিয়া আৰু বহুতৰে কুৱেৰিখিনি মই অলৰেডি চাইছিলোঁ হা সেই মই আৰু আছে অকণমান মই সেইখিনি কৈ দিম আচলতে কি হ'ল মই এইটো মানে পেজ যিমান টাইমৰ কাৰণে এই ভিডিঅ'টো ছেট কৰিলোঁ সেই টাইমটো আগত মই মানে বুজাই খতম হৈ গ'ল ন সেইকাৰণে মই এতিয়া যিটি কৈ আছোঁ আৰু বৰ্তমান মানে এইটো আপোনালোকে বুজিছে চাগে এডিট কৰোঁতে মানে বাকী যি নহওক আৰু এটা কথা দেই একদম ৰ ভিডিঅ' দিওঁ ইয়াত কোনো ধৰণৰ বোলে
উল্টা পাল্টাকৈ মই হেৰি কৰিছোঁ এনেকুৱা টাইপৰ একো নাই একদম ৰ ভিডিঅ' দিছোঁ কাৰণ মোৰ কথাটো হৈছে যে মই কোনো কণ্টেণ্ট ক্ৰিয়েটৰ নহয় জাষ্ট আপোনালোকে জানিব ইচ্ছা কৰিছে কাৰণেহে মই আপোনালোকক জনাইছোঁ কণ্টেণ্ট ক্ৰিয়েটৰ নহয় মানে মই গান চানটো দিয়ে আছিলোঁ বাৰু অ'কে নেক্সট চাওক নেক্সট 8 নম্বৰ পইণ্টটোত কৈছে কি যে যদিহে টিচিং এক্সপিৰিয়েঞ্চ আপোনালোকে যদি বোলে গভৰ্ণমেণ্ট হওক বা তেনেকুৱা হেৰিত যদি আপোনালোকে লিখা আছে টিচিং অৰ লাইব্ৰেৰী মেনেজমেণ্ট এক্সপিৰিয়েঞ্চ ইন দ্য কনচাৰ্ণ ছাবজেক্ট অৰ ডমেইন 1 mark for each completed year of services after acquiring UGC norms in provincialized or government or affiliated degree colleges or libraries of government institute or higher secondary classes of provincialized schools subject to maximum of 2 marks. However, if the period of teaching experience is less than 1 year, then the marks shall be reduced proportionately. In this case, a minimum of 3 months teaching experience will be counted. এইটো মানে কি হৈছে যদিহে আপুনি গভৰ্ণমেণ্ট আৰু এটা কথা দেই টিচিং এক্সপিৰিয়েঞ্চ তেতিয়াহে কাউণ্ট হ'ব যেতিয়াৰ পৰা আপুনি এলিজিবল হ'ব যেতিয়াৰ পৰা আপোনাৰ নেট স্লেট হৈ যাব তাৰ পিছতহে আপোনাৰ টিচিং এক্সপিৰিয়েঞ্চটো কাউণ্ট হ'ব তাৰ আগত আপুনি 10 বছৰ কৰিলেও সেইটো টিচিং এক্সপিৰিয়েঞ্চ কাউণ্ট নহয় আৰু গভৰ্ণমেণ্ট কলেজত কণ্ট্ৰেকচুৱেল হিচাপে কৰক আপুনি তেতিয়া 2 মাৰ্কছ পাব ফৰ 2 ইয়াৰ্ছ আৰু মিনিমাম কিমান হ'ব 3 মান্থছৰটো কাউণ্ট হয় আৰু চাওক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিটো 3 মাৰ্কছ আছে এইবিলাক চব বোনাছ পইণ্ট হয় এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি চাওক যদি NCC হেভিং C চাৰ্টিফিকেট আছে আপোনাৰ NCCৰ তেনেহ'লে 1 মাৰ্ক পাব যদি গ'ল্ড মেডেল ইন এনি ইভেণ্ট অফ ইউনিভাৰ্চিটি অৰ ইয়থ ফেষ্টিভেলছ কণ্ডাক্টেড বাই ইউনিভাৰ্চিটিজ হেভিং এফিলিয়েটেড কলেজেছ চাৰ্টিফিকেট মাষ্ট বি ছাবমিটেড এলং উইথ দ্য এপ্লিকেশ্যন যদি গ'ল্ড মেডেল আছে ইউনিভাৰ্চিটি যেনেকৈ ইয়থ ফেষ্টিভেলবোৰ হৈ থাকে নহয় তাত যদি আপোনালোকৰ গ'ল্ড মেডেল আছে তেনেহ'লে আপুনি পাব 1 মাৰ্কছ আছাম যদি ৰিপ্ৰেজেণ্ট কৰিছে ইন অলিম্পিক স্পৰ্ট বা তেনেকুৱা নেশ্যনেল লেভেলত তেনেহ'লে আপুনি পাব 1 মাৰ্কছ তো ইয়াতো 3 মাৰ্কছ আছে তাৰোপৰি হ'ল কি ইণ্টাৰেকশ্যন উইথ চিলেকশ্যন কমিটি তো এইখিনি হৈ যোৱাৰ পিছত যেতিয়া এটা পষ্টৰ কাৰণে বহুতখিনি এপ্লাই কৰিব তেতিয়া 3 মাৰ্কছটো আপোনালোকক ডেষ্টিনিলৈ লৈ যাব 3 মাৰ্কছটো থাকিব চিলেকশ্যন বৰ্ডৰ হাতত গম পাইছেনে আৰু অল কেণ্ডিডেটছ মাষ্ট হেভ প্ৰফিচিয়েঞ্চি লোকেল লেংগুৱেজ আপোনাৰ লোকেল লেংগুৱেজত আপোনাৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব তো এইখিনিয়ে হৈছে গাইডলাইনখন তো এইখিনি গোটেই গাইডলাইনখন মই আপোনালোকক জনাই দিলোঁ ইয়াত এটা পইণ্টটো মিছ হোৱা নাই আৰু যদি কিবা পইণ্ট বুজি পোৱা নাই নিশ্চয় জনাব মই হেৰি কৰি দিম আৰু যিখিনি মই কুৱেৰি কথা অলৰেডি কৈছিলোঁ সেইখিনি কুৱেৰি মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক ছল্ভ কৰি দিম আৰু তাৰোপৰি MSCত মাৰ্কছ কেনেদৰে আনিব পাৰি বা তেনেকুৱা যিকোনো ধৰণৰ ৰিলেটেড কুৱেশ্যন মোক সুধিব মোৰ একো প্ৰব্লেম নাই মই এজ এ ফ্ৰেণ্ড আপোনালোকক হেল্প কৰিম আৰু যিহেতু মই টিচিং প্ৰফেশ্যনটো বহুত ভাল পাওঁ গতিকে মই এইটোও এনজয় কৰি আছোঁ আৰু মই আপোনালোকক ভিডিঅ' দিম যদি আপোনালোকক দৰকাৰ হয় গতিকে যিকোনো ধৰণৰ কুৱেশ্যন ৰিলেটেড টু ৰিক্ৰুইটমেণ্ট অফ এছিষ্টেণ্ট প্ৰফেচাৰ আপোনালোকে সুধিব পাৰে আৰু এটা কথা মানসিকভাৱে যেতিয়া আপোনালোকে ফূৰ্তিত থাকিব বা বহুত যদি টেনশ্যন লয় তেতিয়াহ'লে কিন্তু মানে বহুত দিগদাৰ হ'ব এইমটো এচিভ কৰিবৰ কাৰণে গতিকে পেচেঞ্চ লাগিব অলপ টাইম লাগিব তেতিয়াহে আপোনালোকে পাৰিব যিহেতু আপোনালোকে অলৰেডি প্ৰিপেয়াৰ কৰি আছে আৰু গতিকে আকৌ নতুনকৈ কোৱাৰ মোৰ কোনো দৰকাৰ নাই মানে মই দৰকাৰ বুলি নাভাবোঁ আপোনালোকে সকলো জানেই গতিকে বেষ্ট উইচেছ আৰু কিবা থাকিলে মই জনাম আপোনালোকক আৰু লগতে কি আৰু জানিব বিচাৰে কমেণ্ট কৰিব মই সকলোখিনিৰ আনচাৰ যিমানখিনি মোৰ নলেজত আছে সকলোখিনিৰ মই আনচাৰ দিবলৈ চেষ্টা কৰিম আৰু আগৰ কুৱেৰিখিনি মই আনচাৰ দি পেলাই আপোনালোকক এটা ভিডিঅ' প্ৰভাইড কৰিম আৰু কি ভিডিঅ' লাগে আপোনালোকে জনাব মই নিশ্চয় হেল্প কৰিম